নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মনোজ শইকীয়া এডুকেশ্যনলৈ স্বাগতম জনাইছো আজি যিসকল ব্যক্তিয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ দায়িত্ব পালনৰ বাবে সাজু হৈছে বা প্ৰশিক্ষণ লৈছে সেইসকলৰ বাবে এটা অতি দৰকাৰী ভিডিঅ' লৈ আহিছো ভিডিঅ'টোৰ শিৰোনাম হাউ টু ফিল ফৰ্ম নম্বৰ 17C বা একাউণ্ট অফ ভোটছ ৰেকৰ্ডেড এই ফৰ্মখন কেনেদৰে পুৰ কৰিব মই প্ৰতিটো পইণ্ট এটা এটাকৈ দেখুৱাই যাম আপোনালোকে চাই যাব প্ৰথমবাৰৰ বাবে নিৰ্বাচনী দায়িত্ব পালন কৰিব ওলোৱাসকলে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাব তেন্তে ভিডিঅ'টো আৰম্ভ কৰা হওক এইখন হৈছে ফৰ্ম 17C অৰ্থাৎ একাউণ্ট অফ ভোটছ ৰেকৰ্ডেড ইয়াতে প্ৰথম লিখিব লাগিব ইলেকশ্যন টু দ্য হাউচ অফ দ্য পিপল অৰ লেজিছলেটিভ এছেম্বলি অফ দ্য ষ্টেট অৰ ইউনিয়ন টেৰিটৰী ইয়াত ষ্টেটখনৰ নাম লিখিব আৰু ইয়াতে ফ্ৰম সমষ্টিটোৰ নাম লিখিব ইয়াত দুইটা সমষ্টিৰ নামে লিখিব আপুনি প্ৰথমতে যদি ধুবুৰী লোকসভা সমষ্টিটো 4 গতিকে 4 ধুবুৰী আৰু সমষ্টিটো যিটো সমষ্টি হয় এটা সমষ্টিটোৰ বিধানসভা সমষ্টিটোৰ নম্বৰটো লিখি দিব নাম্বাৰ এণ্ড নেম অফ দ্য পোলিং ষ্টেচন আপুনি যিটো নিৰ্বাচনী ভোট গ্ৰহণ কেন্দ্ৰত ডিউটি কৰিছে সেইটোৰ নাম আৰু সংখ্যাটো লিখিব আইডেন্টিফিকেশ্যন নাম্বাৰ অফ ভোটিং কন্ট্ৰল ইউনিট ইয়াত কন্ট্ৰল ইউনিটটোৰ নম্বৰটো লিখিব তাৰপিছতে বেলটিং ইউনিট BU2 নম্বৰ লিখিব সিৰিয়েল নম্বৰটো এড্ৰেছ টেগৰ পৰা বা তাত লিখা আছে পিছফালে চাই ল'ব আৰু ভিভিপেটটোৰ নম্বৰটো ইয়াতে লিখিব ইয়াত দিছে টোটেল নাম্বাৰ অফ ইলেক্টৰ্ছ এছাইন টু দ্য পোলিং ষ্টেচন আপোনাৰ যিখন ইলেক্ট্ৰেল ৰোল দিছিল অৰ্থাৎ মাৰ্ক কপিখন দিছিল তাত সৰ্বমুঠ কিমান ভোটাৰ আছে সেই সংখ্যাটো আপুনি ইয়াতে লিখিব এইডোখৰ এইখিনিত ইয়াৰ পিছতে 2 নম্বৰ দিছে টোটেল নাম্বাৰ অফ ভোটাৰ্ছ as entered in the register for voters form 17A second polling বিষয়াজনে যিখন 17A register লৈছে তাত তেওঁ কিমানৰ নাম লিপিবদ্ধ কৰিছে এইটোত লিখিব ইয়াৰ পিছত 3 নম্বৰত আছে number of voters deciding not to record votes under rule 49O 17A এই ৰেজিষ্টাৰখনত সহি কৰাৰ পিছত তেওঁৰ নাম লিপিবদ্ধ হোৱাৰ পিছতো কেতিয়াবা কোনো লোকে হয়তো কি কৰিছে ভোট নিদিও বুলি কৈছে গতিকে ভোট দিব নিবিচাৰাকে তেওঁ যদি ওলাই যাব খুজিছে তেতিয়াহলে তেওঁৰ নাম কিমানটা তেনেকুৱা সংখ্যা আছে not to record their vote এইটো ইয়াতে লিখিব ইয়াৰ পিছত আহিছে 4 নম্বৰ number of voters not allowed to vote under rule 49M কিবা বিশেষ পৰিস্থিতিৰ বাবে কাৰোবাক যদি আপুনি ভোট দান কৰাৰ পৰা বিৰত ৰাখিছে তেনেহলে সেইজনৰ নামটো ইতিমধ্যে 17A ৰেজিষ্টাৰত উঠিছে কিন্তু তেওঁক আপুনি শেষ মুহূৰ্তত কিবা এটা কাৰণত ভোট দিবলৈ দিয়া নাই তেওঁক বাহিৰ কৰি দিছে গতিকে তেখেতৰ তেনেকুৱা যদি সংখ্যা আছে সেই সংখ্যাটো আপুনি ইয়াতে লিপিবদ্ধ কৰিব ইয়াৰ পিছত আহিলে 5 নম্বৰ টেষ্ট ভোটছ ৰেকৰ্ডেড আণ্ডাৰ ৰুল 49MA ৰিকুৱাৰ্ড টু বি ডিডাক্টেড ইয়াত কিবা টেষ্ট ভোট যদি কৰিবলগীয়া হৈছিল এইটো টেষ্ট ভোটৰ বেলেগ এটা বিষয় আছে ভিডিঅ' আছে সেইটো আপোনালোকে চাব পাৰিব টেষ্ট ভোটটো হৈছে কি যদি কোনো লোকে তাৰমানে কিবা এটা সন্দেহ প্ৰকট কৰে তেতিয়াহলে তেওঁক পুনৰ এটা টেষ্ট ভোট কৰিবলৈ দিয়া হয় সেইটো কিছুমান ইয়াৰ নিয়ম আছে সেইখিনিৰ ওপৰত যিটো টেষ্ট ভোট ল'ব সেই টেষ্ট ভোটৰ কেইটা টেষ্ট ভোট লোৱা হৈছে আপুনি ইয়াতে সংখ্যাটো লিখিব লাগিব আৰু টোটেল নাম্বাৰ অফ টেষ্ট ভোটছ টু বি ডিডাক্টেড যিমানটা টেষ্ট ভোট লোৱা হ'ব সেইটো আপুনি মুঠ ভোটৰ সংখ্যাৰ পৰা বিয়োগ কৰিব লাগিব টু বি ডিডাক্টেড বুলি লিখিছে কিমানটা সংখ্যা সিৰিয়েল নম্বৰ কিমান ইলেক্টৰজনৰ নম্বৰটো কিমান আছিল 17A ৰেজিষ্টাৰখন সেইটো আপুনি ইয়াতে লিপিবদ্ধ কৰিব লাগিব ইয়াৰ পিছত দিছে কি কেণ্ডিডেটছ ফৰ হোম টেষ্ট ভোট কাষ্ট টেষ্ট ভোট যিজন প্ৰাৰ্থীৰ বিপৰীতে টেষ্ট ভোট দিয়া হৈছে সেই প্ৰাৰ্থীজনৰ নাম লিখিব আৰু তেওঁৰ বিপৰীতে কেইটা ভোট দিয়া হৈছে সেইটো লিখিব আৰু সিৰিয়েল নম্বৰ 1 2 কে কেইবাটাও যদি হয় সেইমতে লিখিব ইয়াৰ পিছতে 6 নম্বৰ টোটেল নাম্বাৰ অফ ভোটছ ৰেকৰ্ডেড এজ পাৰ ভোটিং মেচিন এই যে সংখ্যাকেইটা আছিল ইয়াৰ এইকেইটা সংখ্যা এই 1 নম্বৰ টোটেল এটো এছাইন কৰা যিখিনি ভোটাৰ সেইখিনিৰ পিছত টোটেল নাম্বাৰ অফ ভোটাৰ্ছ ইজ এন্টাৰ্ড ইন দ্য ৰেজিষ্টাৰ ফৰ ভোটাৰ্ছ এইটো 17A ৰেজিষ্টাৰখনত যিটো আছে এইটোৰ পিছত এই নাম্বাৰ অফ ভোটাৰ্ছ তাৰপিছত নট টু ৰেকৰ্ড ভোটছ
নাম্বাৰ নট এলাউড টু ভোট আৰু টেষ্ট ভোট এইকেইটা বাদ দিয়াৰ পিছত এইকেইটা বাদ দিয়াৰ পিছত যিটো থাকিব এইটো হৈছে আপোনাৰ কি টোটেল নাম্বাৰ অফ ভোটছ ৰেকৰ্ডেড এজ পাৰ ভোটিং মেচিনত আপোনাৰ কিমানটা ভোট হৈছে এইটো আমি টোটেল মাৰি যিটো চাব এইটো সংখ্যা আপুনি ইয়াতে লিপিবদ্ধ কৰিব ইয়াৰ পিছত কি হ'ল 7 নম্বৰৰ পইণ্টটো খুব গুৰুত্বপূৰ্ণ এইটো চাব whether the total number of votes as shown against item 6 tallies with the total number of votes as shown against item 2 minus numbers of voters deciding not to record votes as against item 3 minus number of voters as against item 4 2 3 4 এইকেইটা এইটো 2 এইটো 3 আৰু এইটো হল এইটো 2 এইটো 3 আৰু এইটো হৈছে 4 এইকেইটা ইয়াত এইকেইটা কি হৈছে আপোনাৰ বাদ দিয়াৰ পিছত যিমান থাকিল এই 2 নম্বৰত মানে কি হৈছে এইটো 17A ৰেজিষ্টাৰখনত যিমান ভোটাৰৰ নাম লিপিবদ্ধ কৰা হৈছে ইয়াৰ পৰা 3 আৰু 4 এই দুটা বাদ দিয়াৰ পিছত যিমান থাকিব সেইকেইজনে আচলতে মেচিনত ভোট দিছে এই 17A উঠাৰ পিছত ইয়াৰ পৰা 2 3 আৰু 4 এই দুটা সংখ্যা মাইনাস কৰাৰ পিছত যিটো থাকি যায় সেই সংখ্যাটো আৰু এই মেচিনৰ ভোটৰ সংখ্যাটো মিলিব লাগিব এই দুটা সংখ্যা এই সংখ্যাটো আৰু এই 2 নম্বৰ 17A ৰেজিষ্টাৰখনত যিমান আপুনি লিখিছে এই সংখ্যাটোৰ পৰা এই 3 আৰু 4 এই দুটা যদি এই দুটা শূন্য শূন্য হয় তেতিয়াহলে এই 17A যিটো থাকিব আৰু এই 6 নম্বৰ তাৰমানে 2 নম্বৰ কলমত আপুনি যিমান সংখ্যা লিখিব 6 নম্বৰত যিটো লিখিব এই দুইটা একেই হ'ব আৰু যদিহে 2 নম্বৰত বেছি আছে অৰ্থাৎ 17A ৰেজিষ্টাৰখনত বেছি আছে তেতিয়াহলে 3 আৰু 4 ইয়াত কিবা সংখ্যা থাকিব এইকেইটা বিয়োগ কৰিব লাগিব এইকেইটা বিয়োগ কৰাৰ পিছত যিটো হ'ব এই সংখ্যাটোৰ মেচিনৰ ভোটৰ সংখ্যাটো একেই হ'ব ইয়াৰ পাছত আহিলে যদি এই দুইটা 7 নম্বৰ লিখিছে যদি এই দুইটা একেই মিলিছে তেতিয়াহলে এইটো yes tallied এনেকে লিখিব আৰু তাৰ পাছত যদি নাই মিলা তেতিয়াহলে আপুনি কিবা ব্যৱস্থা কৰিব লাগিব মানে কি আপুনি এইখিনি ক'বাত আকৌ ভালদৰে চাব লাগিব যে ক'বাত কিবা এটা নিশ্চয় ভুল হৈছে ইয়াৰ পাছত 8 নম্বৰত আহিলে নাম্বাৰ অফ ভোটাৰ্স টু হুম টেন্ডাৰ্ড বেলট পেপাৰছ ৱেৰ ইছ্যুড কাৰোবাক যদি টেন্ডাৰ বেলট পেপাৰ দিছে তেতিয়াহলে এইটো আপুনি ইয়াতে লিখিব কিমানজনে দিছে নাম্বাৰ অফ টেন্ডাৰ বেলট পেপাৰ সাধাৰণতে এটা ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা 20টা দিয়ে সিৰিয়েল নম্বৰটো আপুনি ইয়াতে লিখিব কিমান নম্বৰ পৰা কিমান নম্বৰলৈ আপোনাক দিছে ইয়াতে লিখিব সিৰিয়েল নম্বৰ কিমানৰ পৰা কিমানলৈ দিছে আৰু এইটো ৰিচিভড ফৰ ইউজ কিমান নম্বৰ দিছিলে 20টা সাধাৰণতে দিয়া থাকে এইটো লিখিব আৰু কিমানজন ভোটাৰক আপুনি দিলে সেই সংখ্যাটো ইয়াতে লিখিব আৰু ৰিটাৰ্ণ কেইটা কৰিলে অৰ্থাৎ ভোট নিদিয়াকৈ কেইটা গ'ল সেইকেইটা আপুনি লিখিব ইয়াতে যদি এটাও যিমানটা দিছে এটাও যদি ব্যৱহাৰ কৰা নাই তেতিয়াহলে এইটোত দিয়া সংখ্যাটো লিখিব ইয়াত এইটো শূন্য লিখিব আৰু ইয়াত দিয়া সংখ্যাটোৱে ৰিটাৰ্ণ কৰিছে যিহেতু সেইটোৱে লিখিব ইয়াতো একাউণ্টত পেপাৰ আছিল আপোনাক কেইটা দিছে সেইটো টোটেল নাম্বাৰটো ইয়াতে লিখিব সিৰিয়েল নম্বৰ কিমানৰ পৰা কিমানলৈ দিছে সেইটো ইয়াতে লিখিব পেপাৰ সিল কেইটা ইউজ কৰিলে আপুনি সংখ্যাটো লিখিব আৰু কোনটো ইউজ কৰিলে সেইটো আপুনি ইয়াতে লিখিব আৰু ইয়াতে লিখিব ইয়াৰ পিছত আহিলে আনইউজ পেপাৰ সিল ইউজ নকৰাকৈ কেইটা আপুনি ঘূৰাই দিলে সংখ্যাটো লিখিব ইয়াতে আৰু তাৰ পিছতে সিৰিয়েল নম্বৰ কেইটা ইয়াতে লিখিব আৰু ডেমেজ পেপাৰ সিল যদি বেয়া হৈছে সেইকেইটা আপুনি পেলাই নিদিব কেইটা বেয়া হৈছে সেইকেইটা ইয়াতে লিখিব আৰু বেয়া হোৱা নম্বৰ কেইটা ইয়াতে লিখিব আৰু এইখিনি লিখি হোৱাৰ পিছত আপুনি আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰত যিকেইজন পুলিং এজেণ্টে ডিউটি কৰিছিলে সেইকেইজনক ইয়াতে স্বাক্ষৰ কৰাব আৰু লগতে তেওঁলোকক এটাকৈ কপি দি আহিবলৈ নাপাহৰিব আৰু তলত আপোনাৰ সিল সিগনেচাৰ কৰিব পুলিং ষ্টেচনৰ নম্বৰ আৰু তাৰিখ স্থান দিব এইখন হৈছে ফৰ্ম নম্বৰ 17C এইখন ভালদৰে পূৰ কৰিব আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই যদি আপোনালোকে উপকৃত হয় বুলি ভাবে তেতিয়াহলে মোৰ কষ্ট সাৰ্থক হোৱা বুলি ভাবিম আজিৰ বাবে ধন্যবাদ